নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক আজি জনাবলৈ আহিছোঁ যে আপোনালোকে সকলোৱে জানে বাইকৰ ভিতৰত বাইকৰ টেংকিৰ ভিতৰত পেট্ৰল থাকে আৰু সেই পেট্ৰলো এটা টাইমত এটা সময়ত নিৰ্দিষ্ট সময়ত বেয়া হ'বলৈ ধৰে। আপোনালোকে জানে যে বেয়া হয়, কিন্তু সেই বস্তুটো কিমান দিনৰ ভিতৰত বা কেনেকৈ বেয়া হ'বলৈ আৰম্ভ কৰে আৰু কি প্ৰভাৱ পেলাব পাৰে আপোনাৰ গাড়ীখনৰ ওপৰত বা বাইকখনৰ ওপৰত আপুনি আজি তাকে জনাবলৈ লৈছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি আমাৰ এই ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব, যাতে আমি উৎসাহিত হৈ পৰোঁ। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকক জনাইছোঁ যে বাইক বা স্কুটি টেংকিৰ ভিতৰত পেট্ৰল বেয়া হয়। কিমান দিনত বেয়া হয় হয়তো বহুত কম মানুহে জানে। এই বাইক স্কুটি গাড়ীৰ টেংকিৰ ভিতৰত থকা পেট্ৰলো এটা টাইমত যে বেয়া হৈ যায়, কিন্তু বহুতে চলাই ফুৰে তেনেকৈ। আচলতে এনেকুৱা কিয় হয় জানেনে? পেট্ৰলত ক্ৰুড অইল আৰু তাৰ লগত কিছুমান বিভিন্ন ধৰণৰ কেমিকেল মিহলাই বনোৱা হয়। ইয়াৰ ভিতৰত এটা হ'ল ইথিলিন। ইথিলিনে হ'ল প্ৰধান। ইয়াৰ মূল কাৰণ হ'ল ক্ৰুড অইলৰ তুলনাত পেট্ৰল সোনকালে বেয়া হ'বলৈ ধৰে। ইয়াৰ প্ৰধান কাৰণ হ'ল যিকোনো বাইক গাড়ী বহুত দিনৰ পৰা নচলোৱাকৈ যদি ৰাখি থয়, আপোনালোকে একে জেগাতে ৰাখি থয় বহুত দিন, ধৰি লওক বহুত দিনৰ পৰা আপোনালোকে এমাহৰ পৰা বা এমাহতকৈ বেছি দিন যদি আপোনালোকে ৰাখি থৈছে, তেতিয়াহ'লে সেই পেট্ৰল আপোনালোকে টেংকিটো এবাৰ খালী কৰি নতুনকৈ পেট্ৰল ভৰাই আপোনালোকে বাইকখন চলক, যাতে বাইকখন ভাল হৈ থাকে। কিয়নো ইয়াৰ মূল কাৰণটো হ'ল কেমিকেল ৰিয়েকশ্যন আৰু সূৰ্যৰ তাপমাত্ৰা। যিহেতু ইণ্ডিয়াত এইটো তাপমাত্ৰাটো কমন হয়, বহুত দিন বাইকখন ৰাখি থ'লে হয়তো পেট্ৰল বেয়া হৈ যাব পাৰে, বেয়া হয়েই। এতিয়া ক'বলৈ ওলাইছোঁ যে ইয়াক সঠিকভাৱে কেতিয়াৰ পৰা জনা গৈছিল। 2012 চনৰ ৰিচাৰ্চৰ পিছত সঠিকভাৱে জনা গৈছিল যে 30 ডিগ্ৰী চেলচিয়াছৰ তাপমাত্ৰাত যদি আপোনালোকৰ যিকোনো গাড়ী 30 ডিগ্ৰী চেলচিয়াছৰ ওপৰত এমাহ বা এমাহতকৈ বেছি দিনলৈ একে ঠাইতে ৰাখি থয়, নচলোৱাকৈ ইউজ নকৰাকৈ ৰাখি থয়, তেতিয়া টেংকিত পেট্ৰলবোৰ বহুত বেছি পৰিমাণে বেয়া হ'বলৈ ধৰে আৰু গাড়ীখনৰ ইঞ্জিনৰ ভিতৰত বহু পৰিমাণে লোকচান হ'বলৈ ধৰে। ইঞ্জিনৰ কিছুমান বস্তুত প্ৰভাৱ পৰিবলৈ ধৰে, তাৰ ফলত বেয়া হ'বলৈ ধৰে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে আজি জানিলে যে পেট্ৰল কিমান দিনত বেয়া হয় আৰু কেনেকৈ বেয়া হয় বা কিয় বেয়া হয়। বন্ধু-বান্ধৱীসকল, আপোনালোকে আমাৰ ইউটিউব চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।